দি কম যাই পাৰিব কালা বস্ত্ৰ মাতে চবে যাওঁ নেকি আপুনি ইয়াৰ লগত যে বহুত বেয়া হৈছে ইয়াৰ বোলে কাম আছে কাম এটা কৰি আছো নেকি ঠিক আছে কাম আছে যদি যা যদি কাম নাই নাযাবি এনে আলটু পালটু ধান্দা নামাৰবি ইয়াৰ বোলে যাওঁ নেকি যাই কিনে ঘৰ কান্তে আহিবি দে আহাতে কিবা আনিম দে ঘৰত একো বাজাৰ নাই কিন্তু দে কালা বস্ত্ৰতে কি চলিব আপি চাবা যাবি না হা আপি চাবা যাম যাম আছে এটা কৰ তাৰে তাৰে করে যাম দে মই যি কম খালি তুই কবি হা কি কৈছা তুই খালি কবি হয় হয় এনে রাখবি হয় দি কম দে হ'ব দে তো সেই যাম তো দে হ'ব দে যো ফুল লগাবি কিন্তু বুঝছো নকৰো পাইছো আহি কালা বস্তা ঘৰটা আহি পাইছো ইটা ইতা নেকি তোর কাৰণে মই 40 খান বিয়া হৈ গৈছো ৰিপেয়াৰ কৰবা মই নাহুৱাৰ তোৰ কি কৈছা তোৰ কাৰণে মই 40 খান বিয়া ভাংছে তো ৰিপেয়াৰ কৰলি মই নাহুৱাৰ দে হ'ব কি কৈছা আপোনাৰ লগত আপুনি চাব আহিছিলে কোনে বা ভকচোন আপোনাৰ লগত আপুনিও চাব আহিছিলো ইয়াৰ কাৰণে কাম কৰে গুৱাহাটীত বিজনেছ কৰে হলে হ'ব চাব আনকচোন চাহ খাওঁ তেতিয়া মোৰ একমাত্ৰ ছোৱালী কালা বস্তা ভাল লাগছে না ভাল লাগছে না আলু তালু না কথা পাতি যাম তো যাম গো খবৰ কেনে কি কৈছা কি কৈছে হ'ব পাঁচটা কালা বস্তা এটা হলা কি কথা এটা হলা ঠিক শতাংশ তোনা যাবি কালি গো কালি মানে একেবাৰে তাৰিখ কৰবা আহিম দে দে হ'ব দে যাম কালা বস্তা কইনাটো কেনে লাগিল হা কইনাটো কেনে লাগিল কালা বস্তা ভাল লাগছে বিয়াখন পাতিবি হা বিয়াখন পাতি দিব লাগিব ভাল লাগছে বিয়াখন পাতিম আমাৰ যে আপিটোক যে চাব আহিছিল ল'ৰাটো অলপ আমি হাকে থাকে নেকি ল'ৰাটো ক'লা নেকি কিবা হাকে থাকে তোৰ এতিয়াতো মই লক্ষ্য কৰিছো ডিঙিয়া ডাঙৰ কাৰণে ল'ৰাটো ক'লা আমাৰ মাজনীয়েওতো ক'লা কি কয় পাছত অলপ ভাবি চাব লাগিব কথাটো ভাবি চিন্তি কি হয় ল'ৰাটোও ক'লা তাৰপিছত আপুটোও আমাৰ ক'লা তাহাৰ বিয়নীৰ লগত কথা পাতি চাব লাগিব আমি কথা পাতি চাব লাগিব এটা শুনি পেলাই আহিলে তাহলে ভালকে কথা পাতিব লাগিব পাৰি ভালকে কথা পাতি বিয়াখন ফিক্স কৰি দিব লাগিব কালা বস্তা তোৰ লগত যে মই আহিছোঁ তিনিটা গমে নাপায় মোক কাম কৰা যাওঁ বুলি ভাবছে কি কৈছা কালা বস্তা মই যে তোৰ লগত আহিছোঁ মই তিনিটা কাম কৰা যাওঁ বুলি ভাবছে আপি চাব যাওঁ বুলি ভাবা নাই একো চব্জি নাই আমাৰতো ভাত থাকি দিব মোৰ তিনিটা বিহুকে ৰাখব হা মোৰ তিনিটা বিহুকে ৰাখব ঘৰ আহিছোঁ মই যাম দে কালা বস্তাৰ বা বিয়া বা হয় না নহয় ইয়াৰ আপুনি আকৌ বহক একেলগে কথা পাতিম কামটো নহলাই কিয় নহ'ল কিয় মানে 10টা বজাত দিছোঁ দেৰি কৰি যাম আছে সেইকাৰণে নহলাই ক'ত গৈছিলি তেতিয়া কালা বস্তাৰ ৰং থৈছিল আপি চাব সেই কাম নোহোৱাৰ কাৰণে ইয়াৰ লগতে গৈছিলোঁ আপুনি মোক কাম কৰিবলৈ যা বুলি কয় কালা বস্তাটোৰ লগত আপুনি চাব গৈছিলি টাইমটাই নহ'লা সেইকাৰণে যাবাই নাপালোঁ আগত গৈছিলোঁ কামটো দাদাই কৈছে আপুনি দেৰি কৰি আহিলে সেইকাৰণে আজি নহ'ব যাম কালি যাব দিছে সোনকালে সি আহা কয় সি আহিলে মই বয়াকে কৈ দিম নালাগে ইয়াত দক নাই ময়ে শুনিছিলোঁ আপি চাব আপুনি বহুত বয়া হৈ গৈছে ঘৰৰ একো বাজাৰো নানা বাজাৰ মানে সি কৈছিল তাত ভাত খাব যাম মই আৰু কেনেকৈ যাম
আপুনি তাতে খালি মই ক'ত খাম আপুনিও যাব পাৰিলে হয় আৰু মই সি আহিলে বহুত বেয়াকৈ কৈ দিম নক'ব সি কালা খুচৰা মানুহ সেইকাৰণে লগ আপুনি নহ'ব দে নহ'লে দে আজি কৰে একো হৈছে ইয়াক বিয়াখন পাতি দিয়া ইয়াত লগত নহ'ব আৰু পিছে কৰ ৰাতি চাবি এতে ঘূৰি দে ভালনে আপুটো ভালে তাইও কালাই একেলগে মিলছে আপিটো ঠিক কৰি কিন্তু আৰু তুমি তাৰ লগ নহ'বা দে নহ'ম দে ঠিক আছে আপোনালোকে বহক আপুনিও বহক ৰ'বা মই বহিছোঁ পিছে কি কাম কৰিলি আপোনাৰ ছোৱালীজনী চাব আহিছে আমাৰ ছোৱালীটোৰ দেখোন এটা সমস্যা আছিল দেহত কি সমস্যা আমাৰ মাজনী অলপ ক'লা দেখোন আমাৰ ল'ৰাটো এতিয়া আপুনি মিলি যাব কি ভাবিছা চাহ দিব না খালি খাম খামকৈ থাকা নেকি ৰবতে বিয়ে নিম অলপ চাহকে যোগাৰ কৰি আনো ঠিক আছে এতিয়া আপোনালোকে বহক মাজনী ইয়াতে বহক আপোনালোকে ছোৱালী মোৰ একমাত্ৰ ঠিকে আছে পচন্দ হৈছে ন কওক হৈছে দে আপোনালোকৰ পচন্দ হৈছে না ল'ৰাটো দিয়ক মিলি যাব দহজনে ক'লা ইয়াতে বিয়লি যাওক বেয়া চেয়া নাপাব কি আছে না নাই দেখাইয়ে আল্লাহ সে দেখায় রাহুল ভাই গুরু ও রিকি ও তো আজিও আহিছা হ্যাঁ আজিও আহিছা তই কালি তুমি নুশুনিলি নেকি কেজু ভাত খাইছো তো এখেতক নেকি তুমি বেয়া কৰিছা কালি কাম কৰবা যাম বুলি কৈ এতে আপি চাব গৈছা হ্যাঁ হা ভিতৰত আহাচোন হ্যাঁ